মই বনাইছোঁ দে একবাৰ হাই দি ছাগলী লৰাব আহিছোঁ মই খাইকেইটা পাছত দি আছে সন্ধ্যা বাহিনী এতিয়া ছাগলীগিলা লৰা একো নহয় তাই এনেই লুংলুঙেই থাকে মস্ত লুংলুঙি তাই চাওকচোন আকাশখন ইমান ধুনীয়া তাই কাজিয়া লাগি পেলাই তাই গুচি গ'ল মানে মই তাইক গালি বাঢ়িলোঁ আটা বাঢ়ি থকা বুলি তাই গুচি গ'ল এইফালে চাওকচোন গোটেই একদম ছাগলী এইবিলাক চৰাইবিলাকে ইমান উৰি আছে এইবিলাক গোটেই সলিয়া হয় উৰি আছে গোটেই এইডৰা পিঠ হয় ইয়াতে পিঠত তাৰমানে পৰিব আৰু এই ডাঙৰ ডাঙৰ পুখুৰীকেইটা এইটো ইমান ডাঙৰ পুখুৰী দেখিছেনে আৰু এইটো পিঠ হয় কিন্তু পিঠটো উঠাই দিছিল আৰু গজিছে বাৰু পিঠত পৰিবৰ কাৰণে চৰাইবিলাকে উৰি আছে এইবিলাক উৰি আছে কিছুমান মানুহৰ কাৰণে এইবিলাক চৰাইবিলাকত থাকিব শান্তি নাপায় চ' চাওকচোন এই কোণাৰ ফালে আছে কেইটামান ল'ৰা আহিছে মানে সলিহা মাৰিব বা যি টি মানে বস্তু পায় যি পায় তাকে মাৰি পেলাই লৈ যায় সেইদিনাখনে আমাৰ মামাহঁতৰ হাঁহ দুজনী মাৰি লৈ গৈছে এই তাৰ পৰা এই আঙুলিটো আগৰ মানে পুখুৰীটোৰ সিফালৰ পৰা মাৰি লৈ গৈছে চাওকচোন এনেকুৱা চৰাইবিলাকৰ থকা শান্তি নাপায় এতিয়া কেনেকৈ আছে মানে সিহঁতে পৰিব দিয়া নাই চৰাইকেইটাক দাউৰিলৈ ফুৰাই আছে চাওকচোন ইমান ৰ'দ মানে ইমান ধুনীয়া জেগাও ভাল লাগিছে আহি চ' আহিছে ছাগলী লৰাব মই কিন্তু এটাও লৰা নাই চ' চিষ্টাৰে লৰাইছে কেমেৰা আৰু তাই লৰাইছে আৰু কিছুমানে সুধিছে কি তোমাৰ মামাৰ ঘৰ ক'ত হয় মোৰ মামাৰ ঘৰ সৈদাবাৰী কামেশ্বৰত হয় চিনি পোৱাবিলাকে চিনি পায় নোপোৱাবিলাকৰ কাৰণে কৈছোঁ বাৰু চ' এই দেখাই দিয়া ভিডিঅ'টো আজি নহয় বহুত দিনৰে মই এডিট কৰিব পাহৰি গৈছিলোঁ চ' আজি দেখা পাই এডিট কৰি দিলোঁ কেনেকুৱা হৈছে জনাব দে কমেণ্ট কৰি বাই বাই বেগত থকা মানে কেমেৰা আগত নাহে বোলে তাই আজিলৈ ভিডিঅ'টো ইমানতে কেনেকুৱা হ'লে কমেণ্ট কৰি জনাব ভাল পালে কমেণ্ট কৰি জনাব আৰু আজি ইমানে ভিডিঅ'টো আছিল কেনেকুৱা পালে কমেণ্ট কৰি জনাব